আজিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰবোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো চাই সদৌ শেষত এটা ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। অসমীয়া হৰ্ডিঙত বাংলা লিখা ঘটনা, অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী AIPPCৰ। অসম খিলঞ্জীয়া লোক সুৰক্ষা সমিতি চমুকৈ AIPPCয়ে বুধবাৰে বৰাক উপত্যকাৰ শিলচৰত অসমত লিখা এখন ৰাজ্য চৰকাৰৰ হৰ্ডিঙত কলা চিয়াহীয়ে বাংলাত লিখা ঘটনাক তীব্ৰ গৰিহণা দিয়ে। সন্থাটোৱে অসম চৰকাৰক অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায়। অন্যথা AIPPC যিকোনো ধৰণৰ আন্দোলনৰ বাবে বাধ্য হ'ব বুলি হুংকাৰ দি লগতে কয় যে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাবে ৰাজ্য চৰকাৰ হ'ব দায়বদ্ধ। AIPPCৰ এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে এই ঘটনাৰ সৈতে জড়িত সকলো অপৰাধীক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। উল্লেখযোগ্য যে এই ঘটনাৰ জড়িত অভিযুক্ত ক্ৰমে সমৰ দাস আৰু ৰাজু দেৱক বুধবাৰে দিনৰ গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু আজি সন্ধিয়া শিলচৰ আদালতে জামিন প্ৰদান কৰে দুয়োকে। সোমবাৰে দেখা গৈছিল যে একাংশ দুৰ্বৃত্তই শিলচৰ ৰেল ষ্টেচনৰ ওচৰত থকা এখন হৰ্ডিং বিকৃত কৰিছিল। অসমীয়া আখৰবোৰ দাগ কৰি হৰ্ডিঙত কলা চিয়াহীৰে তেওঁলোকে বাংলাত লিখোন অৰ্থাৎ বাংলাত লিখক বুলি লিখিছিল। ইফালে উল্লেখযোগ্য যে বৰাক উপত্যকা 3খন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি বাংলা ভাষী সংখ্যাগৰিষ্ঠ। ইফালে AIPPCয়ে কয় যে বৰাক উপত্যকাৰ সকলো খিলঞ্জীয়া লোকে অসমক ইয়াক প্ৰাথমিক ভাষা বুলি দাবী কৰে। তেওঁলোকে লগতে দৃঢ়তাৰে কয় যে কিছুমান শৰণাৰ্থীয়ে আমাক বিভাজন কৰিবলৈ চেষ্টা কৰি আছে, যিটো সংযুক্ত অসমৰ বাবে সম্পূৰ্ণৰূপে বিপদজনক হ'ব পাৰে। এইবাৰ আহিছোঁ আন এটা খবৰ। বটদ্ৰৱাৰ ডুমডুমিয়াত আৰক্ষীয়ে জব্দ কৰিলে বিলাতী সুৰাৰ আনটাকৈ কাৰ্টন। সম্প্ৰতি অসম আৰক্ষীয়ে অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি জোৰদাৰ অভিযান চলাই থকাৰ সময়তে বুধবাৰে নিশা নগাঁও জিলাৰ বটদ্ৰৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা অবৈধ বিলাতী সুৰাৰ জব্দ কৰে। ডুমডুমিয়া ৰেল ষ্টেচনৰ সমীপত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি থকা সম্ভেদ পাই ততাতৈয়াকৈ সেই স্থানত আৰক্ষী উপস্থিত হৈ আনটাকৈ বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সম্ভেদ পাই সুৰাৰ বেপাৰীয়ে কাৰ্টনসমূহ এৰি দৌৰি পলাই যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰা সুৰাৰ কাৰ্টনসমূহ আৰক্ষীয়ে খুলি মুকলি ঠাইত সুৰাৰ বটলসমূহ ভাগি পেলায়। ডুমডুমিয়া আৰক্ষীয়ে এনে পদক্ষেপক ৰাইজে আদৰণি জনাইছে। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অশ্লীল ভিডিঅ' চাবলৈ অমান্তি হোৱাৰ বাবে 7 বছৰীয়া কিশোৰীক হত্যা। কলিয়াবৰত কাতি বিহুৰ দিনা সংঘটিত 7 বছৰীয়া কিশোৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত 3টাকৈ কিশোৰক বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ' ছবি চাবলৈ অমান্তি হোৱাৰ ৰূপালী দাসৰ নামৰ 7 বছৰীয়া কিশোৰীক তিনি কিশোৰীয়ে নিম্নভাৱে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈ গৈছিল শিলভঙা উদ্যোগৰ শৌচালয়ত। দুৰ্ভগীয়া কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰে তিনি কিশোৰীয়ে দীৰ্ঘদিন ধৰি মোবাইলত অশ্লীল ভিডিঅ' চোৱাৰ লগতে কিশোৰীগৰাকীক কাতি বিহুৰ দিনা তেনে অশ্লীল ভিডিঅ' চাবলৈ বাধ্য কৰাত কিশোৰীগৰাকীয়ে তেনে ভিডিঅ' চাবলৈ আপত্তি কৰাৰ পৰিণতিত কিশোৰীগৰাকীক হত্যা কৰা বুলি পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাতে কলিয়াবৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল তিনি অভিযুক্ত কিশোৰীক। ঘটনাৰ সন্দৰ্ভত এগৰাকী কিশোৰী পিতৃ মাতৃও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা, কাৰণ ঘটনাৰ সন্দৰ্ভত অৱগত হৈও আৰক্ষীক সহযোগ কৰা নাছিল তেওঁলোকে। এবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 85 লাখৰ ড্ৰাগছসহ 4জন গ্ৰেপ্তাৰ। হেৰইনসহ 4জন লোকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উদ্ধাৰ হোৱা হেৰইনখিনিৰ মূল্য 85 লাখ টকা। চাপাৰমুখ ৰেল ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 4জনৰ ভিতৰত চিতাৰা বেগম নামৰ এগৰাকী মহিলাও আছে। আনসকলৰ নাম হৈছে আদিকুল ইছলাম, ৰছিদুল হক, মাইনুল হক। বাদিকুলৰ ঘৰ কচুৱাত বুলি জানিব পৰা গৈছে। আন কেইজনৰ বৰদোৱাত ঘৰ। এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 20 মাহৰ মূৰত খুলিলে বিদ্যালয়, কোভিড প্ৰট'কল মানি আৰম্ভ হ'ব পাঠদান। আজিৰে পৰা খুলিব শিক্ষা অনুষ্ঠানসমূহ। কোভিড প্ৰট'কল মানি আৰম্ভ হ'ব পাঠদান। 20 মাহৰ মূৰত খোলা হৈছে বিদ্যালয়সমূহ। সপ্তাহত 3 দিন হ'ব পাঠদান। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসমূহৰ পাঠদান আৰম্ভ। মাস্ক পৰিধান কৰি চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে ছাত্ৰ ছাত্ৰী লগতে শিক্ষকসকলক।
অসমত পুনৰ 308জন কোভিড পজিটিভ, এজনৰ মৃত্যু। অসমত পুনৰ 308জন কৰোনাত আক্ৰান্ত, ইয়াৰে 109জন কামৰূপ মেট্ৰৰ, 24জন শোণিতপুৰৰ, 22জন বৰপেটাৰ আৰু 22জন লখিমপুৰৰ। বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় 282জন লোক। ইফালে উক্ত দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত 1জনৰ মৃত্যু। এতিয়াও অসমত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 2263জন ৰোগী। এইবাৰ লৈ আহিছোঁ আন এটা ডাঙৰ খবৰ। কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো পেট্ৰল পাম্প। আপোনালোকে যি শুনিছে সঁচাই শুনিছে, ডাঙৰ খবৰ। কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো পেট্ৰল পাম্প। 48 ঘণ্টাৰ বাবে নাপাব পেট্ৰল ডিজেল, জানি লওক সবিশেষ। পেট্ৰল পাম্প ডিলাৰ্ছ এছ'চিয়েশ্যনৰ ঘোষণা, বন্ধ ৰাখিব মহানগৰীত পেট্ৰল পাম্প। 48 ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰল পাম্প বন্ধৰ সিদ্ধান্ত। 22 অক্টোবৰ পুৱা 6 বজাৰ পৰা 24 অক্টোবৰ পুৱা 6 বজালৈ বন্ধ থাকিব পাম্প। পেট্ৰল কোম্পানীসমূহৰ ময়মতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এছ'চিয়েশ্যনে। এইবাৰ লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰহা আৰক্ষীয়ে চাপৰমুখৰ ৰেল ষ্টেচনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰিলে 3জন ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক সফল অভিযান চলাই অহাৰ সময়তে বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে আটক কৰে 3 ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক সফল অভিযান চলাই অহাৰ সময়তে বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে আটক কৰে 3 ড্ৰাগছ সৰবৰাহকাৰীক। বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই চাপৰমুখৰ ৰেল ষ্টেচনৰ পৰা এগৰাকী মহিলাসহ 3 ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁৱৰ ধনিয়াভেটিৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰেলেৰে ড্ৰাগছ সৰবৰাহ কৰি আহি থকাৰ অৱস্থাত চাপৰমুখৰ ৰেল ষ্টেচনত তিনিওকে আটক কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইটা হৈছে ৰছিদুল হক, আইনুল হক আৰু এগৰাকী মহিলা। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা প্ৰায় এনেদৰে ৰেলেৰে ড্ৰাগছ সৰবৰাহ হৈ আহিছে। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে চাপৰমুখৰ ৰেল ষ্টেচনৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। এবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নেপালত প্ৰকৃতিৰ ৰুদ্ৰৰূপ, বান আৰু ভূমিস্খলনত নিহত 21জন, সন্ধানহীন 24জন। ভাৰতৰ লগতে প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত। নেপালত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। দেশখনত বানপানী আৰু ভূমিস্খলনৰ ফলত 21জন লোক নিহত হোৱাৰ লগতে বৰ্তমানলৈকে 24জন লোক সন্ধানহীন হৈ আছে। নেপালৰ গৃহ মন্ত্ৰালয়ে জনাইছে যে দেশৰ 19খন জিলাৰ বানপানী আৰু ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে। দেশখনত ইতিমধ্যে বাৰিষা বতৰৰ সমাপ্তি ঘটিছে, কিন্তু হঠাতে দেশখনত জলবায়ু সলনি হৈছে। বানপানীৰ ফলত ভ্ৰমণ, বিদ্যুৎ যোগান আৰু কৃষিজাত সামগ্ৰীৰ শস্য চপোৱা আদি কাৰ্যত যথেষ্ট প্ৰভাৱ পৰিছে। টকিঅ' অলিম্পিক্স 2021 পদক লাভৰ দিশে প্ৰথমটো খোজ লাভলিনাৰ। প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পিছতেই ৰাজ্যজুৰি উচ্ছ্বাস। অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে তাৰকাৰ বক্সাৰগৰাকীয়ে। প্ৰি কোৱাৰ্টাৰ লাভলিনাই খেলিব জাৰ্মানীৰ বিৰুদ্ধে।